হে গাইজ, আজি ভিডিঅ'টো হোষ্টেলৰ পৰা আৰম্ভণি কৰিছোঁ আৰু এয়া টমটমত উঠিলোঁ। আজি আমি এঠাইলৈ আহিছোঁ। কিয় আহিছোঁ, ক'লৈ আহিছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু আজি আমি 9জনী ছোৱালী আহিছোঁ। আমি ক'ত আহিছোঁ? সাবিনাহঁতৰ ঘৰত। কিয় আহিছোঁ? খানা খাব। সকলোকে আমাৰ ঘৰলৈ স্বাগতম জনাইছোঁ। আজি এটা সৰু সুৰাকৈ খানা খাবলৈ আমাৰ ঘৰলৈ গোটেইখিনিকে লৈ আহিলোঁ আৰু এয়া সকলোৱে হাতে কামে লাগিয়ে গৈছে। আৰু এইফালে মই চিৰা ভাজিছোঁ চাহৰ লগত আৰু বহুত কিবা কিবি আছে। আগে ভাগে গাইজ চাওক আমি ইয়াত কি কৰিছোঁ। কি হয় আৰু এয়া বিস্কুট মিক্সাৰ আৰু এয়া মিক্সাৰ। ৱাও, এতিয়া আমি পাৰ্টি কৰিম। এই আমাৰ অনামিকা, এয়া আমাৰ জ্যোতি লেগ পিচ, জয়ন্তীবালা আৰু লেগ পিচ মই ৰান্ধিছোঁ। আৰু আমাৰ চিলাকি যাবানে চাওঁ মাইনা মুখন নৰা ফাটিহিলে মনত পৰে কি সেক্সি কৰা বাৰু আমাৰ ধুনমই না মইনাটো জুৰি মাই। এই আমাৰ ইয়াৰ আৰু এইজনী মধুবালা ফুলকি আমাৰ এই আমাৰ চাবিনা কি কৰি আছে আৰু এয়া আমাৰ আফতাৰা বাইদেউ। গাইজ আমি খানা নহয় চাবিনাক চাব আহিছোঁ। তাই চাহৰ ৰেডি কৰি আছে মানে। আৰু মই আৰু এইটো হ'লো মই। আমাৰ মাইনা আফতাৰ মাইনা চাওঁ জান তোমাৰ মুখখন বাতি লৈ লৈছে একেবাৰে। বাপৰে মা এই আমাৰ গ্ৰাইণ্ডাৰ মিক্সাৰ পৰা গ্ৰাইণ্ড কৰি আছে। এইফালে প্ৰিয়ংকা আখতাৰে পিঁয়াজ আলু কাটি আছে। আলু পিঁয়াজ কাটি কাটি সিহঁতৰ চকু পানী ওলাই গৈছে বোলে। এইফালে এয়া ফটো শ্বট হৈ আছে আৰু এয়া হৈছে আমাৰ চিকেন। আজি আমাৰ ৰান্ধনি হৈছে আখতাৰে সকলোখিনি বস্তু যোগাৰ কৰি লৈছে। আজি তাই বনাব আৰু আমি পূৰা খাম। লগতে এইফালে বায়ে বাহিৰত দাইল বনাই আছিলে, মই অলপ হেল্প কৰি দিলোঁ। মাইনা এয়া আমাৰ মাইনাই দালি বনালে। ক্ৰেডিটটো ক'ব বেলেগে পাব নেকি? হ'ল চব ব্লগ তো কি বেলেগ কাম নাই হা? এয়া ক'তো শান্তি নাই মানে। এয়া আমাৰ মাংস ৰান্ধনি আজি কোন আমাৰ স্পেচিয়েল ৰান্ধনি পাৰিছোঁ। তাই বোলে আমি জানিব পাৰিছোঁ আমাৰ প্ৰিয়ংকা কণী কৰি আছে বোলে। अरे यहाँ क्या चल रहा है भाई? আমি কি কৰিবলৈ আহিছোঁ আজি ইয়াত? খানা খাবলৈ আহিছোঁ, কিন্তু আমি খানাতকৈ বেছিকৈ ফটো উঠিছোঁ, ভিডিঅ' বনাই আছোঁ, আবল তাবল কৰি আছোঁ। এতিয়া আমাৰ এইফালে আমি পূৰা কামত লাগি আছোঁ আৰু আনফালে আমাৰ মাইনাহঁতে পূৰা নাচি আছে। চমকি
এইফালে যাওঁ सर की चुनरिया रे सरा सरा चाँद की बिजलियाँ रे सरा सरा कोई लगने लगा है प्यारा कोई लगने लगा है प्यारा 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 लगने लगा है प्यारा प्यारा रे सरा सरा ओ सरा 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 ओ सरा सरा लाल दुपट्टा तेरे चेहरे का जादू ऐसा जादू পৰ্বতীয়া মেঘৰে বুকু তোলা পাহাৰী মই ছোৱালী মুকুতি বাহৰ লিখন পৰতে মগৰ ৰাইতা মানে বখাৰী এই সেউজীয়া মন সেউজীয়া মন মই কোমল ৰদাৰী এ মায়া সুবাসা চৰণত চুমা এনে পালি পানি আসামিয়া হুমা এ বুয়া ববিসাৰ মৰমৰে নৈ এনে পালি
মই কিন্তু নাচিব নাপালোঁ, মিছ কৰিছোঁ দেই গাইজ। এইফালে আমাৰ ইয়াত চিকেন বনাবৰ কাৰণে আখতাৰ লাগি গৈছে আৰু কামত। মাংসৰ কালাৰ কিন্তু ধুনীয়া আহিছে। এতিয়া খালেহে গম পাম আৰু কেনেকুৱা হৈছে। আজি মানে আমি কলপাতত ভাত খাম, সেয়েহে মাক লৈ মই কলপাত পাৰিবলৈ আহিলোঁ। মায়ে ধুনীয়াকৈ ভাল ভাল চাই কলপাত পাৰি দিছে। এইফালে আমাৰ জুৰি মায়ে কলপাতখিনি ধুনীয়াকৈ কাটি আছে। এতিয়া ডিছ বনাই আছে মানে, আৰু আমাৰ আজি লোকেল ডিছ। আজিকালিতো নচলে, আগতে আমি এনেকৈ কলপাতত ভাত খাইছিলোঁ, কিন্তু এনেকৈ কলপাতত ভাত খাবলৈ পালে কিবা এটা ভাল লাগি যায়। কলপাতত খোৱা মানে মজাটোৱে বেলেগ আৰু। ফাইনেলি আমি খাবলৈ বহি গ'লোঁ। সঁচাকৈ হোষ্টেলৰ খানাবোৰ খাই খাই কেতিয়াবা অলপমান ভালকৈ খাবলৈ মন যায়, আৰু কেতিয়াবা অলপমান বাহিৰত আহি এনেকৈ ধেমালি ফূৰ্তি কৰিবলৈ মন যায়। আজি দিনটো সঁচাকৈ বহুত ভাল লাগিছে, আৰু মাংসখিনিও খুব ধুনীয়া আছিলে, বহুত ভাল লাগিলে খাই। আৰু আমি মানে খানা খাবলৈ আহিছোঁ আৰু এটা ৰিজন আছিলে, আজি আমি দৰগাহ শ্বৰীফলৈ যাম। মাজাৰ আমাৰ ইয়াতে আছে এটা দৰগাহ শ্বৰীফ, তালৈ যাম আমি। আজি এই ভিডিঅ'টো কৰা হ'ল যাতে আমি এই স্মৃতিখিনি ধৰি ৰাখিব পাৰোঁ। সঁচাকৈ আজিৰ দিনটো বহুত ভাল লাগিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। বাই বাই।